নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ মই ইনামুলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা আপোনালোকৰ জনপ্ৰিয় ধাৰাবাহিক পুৰুষমুখী শেৱালি মাহীয়েকৰ চৰিত্ৰত অভিনয় কৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিতুমণি কাশ্যপৰ খবৰটো আপোনালোকে পালেনে? বন্ধুসকল, জনপ্ৰিয় অভিনেত্ৰী নিতু কাশ্যপে দিলে এটি ভাল খবৰ। কিনো ভাল খবৰ দিলে জানিবলৈ ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। মই সকলোখিনি কথা জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা আমাৰ সকলোৰে জনপ্ৰিয় ধাৰাবাহিক পুৰুষমুখী খনত শেৱালিৰ মাহীয়েকৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী নিতু কাশ্যপে আগবঢ়ালে এটি সুখৰ খবৰ। সঁচাকৈ খবৰটো পাই বহুত বেছি ভাল লাগিছে। বন্ধুসকল, পোনপ্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেত্ৰীগৰাকীলৈ বহুত শুভেচ্ছা জনালোঁ। বন্ধুসকল, তেখেতৰ ভাল খবৰটো হৈছে যে তেওঁ বিবাহৰ 10 বছৰ পিছত তেওঁ মাতৃ হ'ব ওলাইছে। সঁচাকৈ খবৰটি পাই বহুত বেছি ভাল লাগিলে আৰু তেওঁৰ আহিবলগীয়া সন্তানটি ভালে কুশলে থাকক তাৰে কামনা কৰিলোঁ। বন্ধুসকল, খবৰটো পাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।